আসল কথাটো দিছিলে খোদাই সম্পত্তি যথেষ্ট দিছিলে কিন্তু এই জন্মত সমস্যা এই পূৰ্ব জন্মত কিবা মই খোদা ওচৰত খোদা মাটি বাৰী ঘাঁহ সম্পত্তি এইবিলাক মানে এই গাঁৱত গাঁৱত সেই স্কুল এই গাঁওখন খানা আৰু এই মধুপুৰতো পুৰা কথা পাৰোঁ এই নহয় মানে হয় এই দহ হয় তিনি পুৰা কথা পাৰোঁ চাবানি আজি এমাহৰ আগৰ কথা এই মধুপুৰ গাঁৱৰ ৰাইজ কথা আহি পেলাই বোলে চিধাই তোমাৰ বোলে মাটি কৰি দিয়া আমি বোলে নামঘৰ এটা কৰোঁ আৰু শংকৰত এই মন্দিৰ এটা বনাওঁ এই ধৰ্মকাললৈ বিচাৰিছে যেতিয়া আৰু কি পাৰোঁ মই কি কৰিলোঁ আজি তিনিদিন গাঁৱৰ আগত কৰি পেলাই এই মাটিখিনি ৰেজিষ্টাৰ কৰি দি দিলোঁ আৰু হাত পক্ষে যি টকা পইচা আছিল নহয় দাদা এতিয়া বেলি ভাতি দিল তোমাৰ সকলো কথা মই দাদাক কৈছোঁ অইন কথা নহ'লেও তুমি নিজৰ মানুহজনৰ কথা লুকাই ৰাখিব নোৱাৰা যি সন্তান তুমি ধাৰণ কৰিছা সি কাইলৈ যেতিয়া নিজৰ বাপেকৰ কথা সুধিব তেতিয়া তাক তুমি কি উত্তৰ দিবা তই কিন্তু একদম আচল কথা ধৰিছ তুমি পৰিচয় দিব লাগিব তেওঁ মোক বিয়া কৰাবলৈ মান্তি কৈছে ভুল কৰিছোঁ মই তেওঁৰ তাত সকলো দুখ নাই ভুল যিয়েই কৰক তুমি এই কৰা বা তেওঁ এই কৰক কিন্তু তোমাৰ এই পেটৰ পোৱালিটো একো ভুল কৰা নাই কি কাৰণে সমাজত কি ভুল আলোচনা কৰিব সমাজৰ আগত তাৰ কি নাম হ'ব তুমি জানা নহয় Tôi muốn cái phải để gì ai có đấy.
নহয়